গুড মৰ্ণিং আকৌ এটা নতুন ভিডিঅ' আপোনালোকলৈ আজি আমি এটা বিশেষ ঠাইলৈ যাম আৰু আজি মোৰ লগত যোৱা মানুহজন আছে মোৰ মা মই লগত যাম আৰু আপোনালোকক দেখাই দেখিম গৈ গ'লো আৰু এতিয়া আমি গৈ আছোঁ গাড়ীত এয়া মোৰ লগত আহিছে মা কহি কহি হাই কৰি দিয়া এয়া আমাৰ ড্ৰাইভাৰ এয়া পিন্ধো আমি গৈ আছোঁ এতিয়া ছয়গাঁও আমি মাহী ঘৰলৈ গৈ আছিলোঁ আৰু বাটতে আমি চন্দিকা দেৱালয়ত সোমাই গ'লোঁ এয়া চন্দিকা দেৱালয় হৈছে গুৱাহাটী মহানগৰীৰ পৰা 40 কিলোমিটাৰ নিলগত দেৱী চন্দিকাৰ মন্দিৰ হয় আৰু বছৰি ইয়াতে দুৰ্গা পূজা পালন কৰা হয় আৰু চণ্ডী পূজাও পালন কৰা হয় আৰু এইটো বিগ্ৰহটো মন্দিৰৰ ওখ বেদীত উপস্থাপিত হয় অকণমান ধূপ চাকি লৈ সেৱা কৰি যাম বুলি সোমালোঁ বাটেৰে আহি থাকোঁতে যিহেতুকে সোমালোঁ অহাৰ বেছি ভাৱ নাছিল সেয়ে প্ৰসাদ অনা নহ'ল তথাপিও আহিছোঁ যেতিয়া এইফালে ছয়গাঁৱৰ ফালে সেয়ে এইটো দেৱালয়টোত সোমাই গ'লোঁ দেৱী মা চন্দিকাৰ এইটো এটা প্ৰসিদ্ধ মন্দিৰ হয় আৰু ইয়াতে দৈনিক ভক্তগণ সমাগম হয় সকলো ইয়াতে ধূপ চাকি জ্বলাই তেওঁলোকক গোটেই মন্দিৰৰ চৌহদটো এবাৰ দেখাই দিম এইফালে ভিতৰত প্ৰৱেশ দুৱাৰেদি সোমাই দেৱীৰ আশীষ লৈ ইয়াতে দৰ্শন হয় আৰু ইফালে দুৱাৰ এখন আছে সেইফালে ওলাই যাব পাৰি ইয়াতে ভক্তগণে আশীৰ্বাদ ল'বলৈ দেৱীৰ দৰ্শন হ'বলৈ ইয়াতে ৰৈ আছে আৰু এইফালে এনেকৈ ইয়াতে সেৱা পূজা কৰি ইয়াতে নৈবেদ্য আগবঢ়াই এইটো সভাঘৰটোত ইয়াতে আকৌ এটা মন্দিৰ আছে সৰুকৈ আছে এইটোত সেৱা পূজা কৰি বাহিৰৰ ফালে ওলাই গৈ তাতে প্ৰসাদ এইবোৰ খাব পাৰে সেৱা কৰি ইয়াতে মন্দিৰৰ লগতে আছে দুৰ্গা দেৱী মন্দিৰ আৰু এই মন্দিৰটোতে দুৰ্গা পূজা কৰা হয় প্ৰত্যেক বছৰে আৰু এইবাৰো পূজা কৰিবৰ বাবে ইয়াতে মূৰ্তি সজাই আছে আৰু এইকেইটা আছে কাষতে লক্ষী মন্দিৰ এনেকৈ মন্দিৰ কেইটামান আছে মই আপোনালোকক গোটেই চৌহদটো এবাৰ দেখুৱাই দিম বহুত ধুনীয়া পৰিৱেশত হয় আৰু ইয়াৰ লগতে এটা পুখুৰীও আছে মই আপোনালোকক সেইটো অকণমান পিছত দেখাই আছোঁ এয়া হৈছে সভাঘৰটো য'ত ভক্তগণে আহি প্ৰসাদ দিলে সেইবিলাক ভগাই মেলি খাব পাৰে বহুকেইটা পাৰ চৰাই আছে ইয়াতে দেৱীক উৎসৰ্গা কৰা পাৰ চৰাই হয় এইবোৰ এয়া হৈছে পুখুৰীটো আৰু ইয়াতে বিভিন্ন ধৰণৰ মাছ আৰু কাছ আছে এইকেইটা দেখিছেনে সৰু পোৱালি কাছকেইটা এইটো ডাঙৰ কাছ পাৰত আহি ৰৈ গৈছে আৰু এই ওপৰত যে দেখিছে এই ইয়াতে কাছ আছে এইবোৰ বহুত ডাঙৰ হয় পুখুৰীটো আৰু ইয়াতে আহি আমাৰ খুব বেছি ভাল লাগিছে পুখুৰীটোত বহুত ধৰণৰ মাছ কাছ এইবোৰ আছে এইবোৰ মাছৰ পোৱান হয় আপোনালোকে চাওকচোন আৰু ইয়াতে আছে লগতে কাছ এইকেইটা কাছকেইটা ইয়াতে উঠি আছে ইমান ধুনীয়াকৈ আছে ভাল লাগি গৈছে দেখি
এই বিশাল পুখুৰীটো দেখিছেনে আমাৰ কুহিও আছে আৰু তাই চাই বিৰাট ভাল পাইছে মন্দিৰৰ পৰা ওলাই আহিলো আৰু ইয়াতে চিপছ কিনি খাবলৈ ললো যিহেতু দিনটো একো খোৱা নাছিলো এয়া আৰু এতিয়া আমি গৈ আছো মাহীহঁতৰ ঘৰলৈ এটা গাঁৱলীয়া পৰিৱেশলৈ আমি মাহীহঁতৰ গাঁৱৰ ৰাস্তাটোদি সোমাইছো যেটো ছয়গাঁও গোবৰ্ধনৰ বাংকা কাটা হয় ৰাস্তাটোদি সোমাইছো আৰু আমি এতিয়া অকমান গৈ পাম মাহীহঁতৰ ঘৰ আৰু গৈ আপোনালোকক তাত কি হয় দেখাই থাকিম আমি পাই গলো মাহী ঘৰ এয়া ইয়াতে ৰান্ধনীয়ে কিবা ৰান্ধি আছে আমি আহিম বুলি যোগাৰ কৰিছে এয়া সোমাই গলো ভিতৰত কোন আছে পাপু পাপা হাই খাই মেলি অকমান জিৰণি লৈ এয়া এতিয়া গধূলি চাহ খালো আবেলি হৈছে আৰু এই চাহ খাই আমি এতিয়া ঘৰলৈ বুলি ওলাই যাম